এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। আৰু মই এতিয়া আহিছোঁ ঘৰৰ আগফালে। আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু ভাইটিও আছে মোৰ লগত। এয়া হাই। আৰু এতিয়া আমি এনেই অলপ আগফালে আহিছোঁ। আৰু আমাৰ গেন্ধামুলিটো বোলে ফুলিলেই। এইবাৰ অলপ আগতে ফুলিছে, অইনবাৰ অলপ দেৰি হয়। এয়া আৰু এয়া ফুলবোৰ আমাৰ ফুলিছে, অলপ অলপকৈ ফুলি আছে। অলপ অলপকৈ ফুলি আছে আৰু এইবোৰো এইবাৰ খুব সোনকালে ফুলিলে। এইবিলাক গোটেই ফুলিছে। এইবিলাক এইটো চাচোন। আমাৰ বাৰ চেনেলটো চাব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো অল কৰি দিব। এতিয়া আহিছোঁ মই পাকঘৰত আৰু আজি মায়ে বনাব গজা। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এয়া মায়ে গজা বনাবলৈ ওলাইছে। মই গজা বনাব ওলাইছোঁ। আমাৰ ইহঁতে গজা খাই খুব ভাল পায় আৰু সেইকাৰণে আজি বনাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন, মই বনাওঁ। গজা বনাবলৈ লৈছোঁ মই 2.5 কাপ ময়দা, আৰু আধা চামুচতকৈ কম বেকিং চ'ডা আৰু 2 চামুচ ঘিউ। আপোনালোকে ইয়াতে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰিব লাগিব। এয়া মোৰ ময়দাখিনি মিক্স কৰা হৈ গ'ল। আৰু এনেকৈ হাতৰ মুঠিত ল'লে যদি এনেকৈ ৰৈ যায়, তেতিয়াহ'লে আপোনালোকে ভাবিব যে ইয়াতে ঘিউ দিয়া ঠিকেই হৈছে। আৰু যদি এনেকৈ লাৰুটো দিলে যদি ভাঙি যায়, তেতিয়াহ'লে আপোনালোকে ইয়াতে আকৌ ঘিউ বা অলপ ৰিফাইন তেল দি দিব। আৰু এইবাৰ মই অলপ অলপ পানী দি ডোটো তৈয়াৰ কৰি ল'ম। পানী একেবাৰে বেছিকৈ নিদিব, অলপ অলপ দি ডোটো তৈয়াৰ কৰিব। আৰু ডোটো টান কৰিব লাগিব, এইটো কোমল নকৰিব, লুচিৰ নিচিনা মাৰিলে হ'ব। এয়া মোৰ ডোটো তৈয়াৰ হ'ল। এইটো আপোনালোকে বেছি মাৰি নাথাকিব, এনেকৈ অকণমান মাৰিলে হৈ গ'ল। আৰু এতিয়া মই আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিম। এতিয়া মই ডোটো এখন বেলনাৰ ওপৰত লৈছোঁ আৰু তাৰপিছত এনেকৈ আঙুলিৰে এনেকৈ হেঁচি দিব। আঙুলিৰে এনেকৈ হেঁচি দিব চাৰিওফালে। এতিয়া মই দুভাগ কৰি ল'ম আৰু এটা ভাগ সিটো ভাগৰ এনেকৈ ওপৰত দি আকৌ আঙুলিৰে এনেকৈ হেঁচি দিম। আৰু ছাইডবোৰ ধুনীয়াকৈ বন্ধ কৰি দিব লাগিব, নহ'লে ভাজিলে ফাটি যাব পাৰে। আৰু মই দুভাগ কৰি ল'ম, এনেকৈ সমানকৈ কাটিব। আৰু এটা ভাগ আৰু আনটো ভাগৰ ওপৰত এনেকৈ দি আৰু এনেকৈ হেঁচি থাকিব লাগিব। আৰু ছাইডবিলাক ধুনীয়াকৈ বন্ধ কৰিব লাগিব। এনেকৈ 7-8 বাৰমান কৰিব লাগিব। মোৰ এই লেয়াৰ 8 বাৰ হৈ গ'ল। আৰু এতিয়া মই গজাৰ শ্বেপবোৰ দিব লাগিব। আৰু এনেকৈ সমানে কাটি ল'ম। আৰু পিচবোৰ বেছি ডাঙৰ নকৰিব, সৰু সৰু কৰিব, কাৰণ ভাজিলে আৰু এইবোৰ ডাঙৰ হৈ যায়। আৰু এইবোৰ এতিয়া মই তেলত ফ্ৰাই কৰিম। গজাখিনি ফ্ৰাই কৰাৰ আগতে মই চেনিৰ চিৰাপখিনি বনাব লাগিব। আৰু তাৰ বাবে মই 2 কাপ চেনি দিম। আৰু এই কাপটোৰ জোখেৰে 1.5 কাপ মই পানী দিম। আৰু চুগাৰ চিৰাপখিনি বেছি ডাঠ কৰিব নালাগে আৰু বেছি পাতলো কৰিব নালাগে।
এতিয়া মই গজাখিনি ফ্ৰাই কৰিব ওলাইছোঁ। তেল গৰম হৈছে। তেলখিনি বেছি গৰম হ'ব নিদিব, অলপ গৰম হ'লে হৈ যায়। এইবাৰ মই গজাখিনি ওলটাই দিম। মোৰ গজাখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই এইখিনি চেনিৰ ৰসত 2 মিনিটৰ কাৰণে ৰাখি দিম। আৰু এয়া আমাৰ গজা হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ আৰু আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।